নমস্কাৰ বন্ধুসকল, বিশ্ব এনসাইক্লোপিডিয়া চেনেলৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, আজি আমি জানিম ছোৱালীৰ মাহেকীয়াৰ সময়ত ব্যৱহাৰ হোৱা টেম্পনৰ বিষয়ে। বন্ধুসকল, আজি মই আপোনালোকক জনাম যে এই টেম্পন কি বস্তু আৰু এইটো কেনেকৈ ব্যৱহাৰ কৰা হয়, ইয়াৰ কি কি সুবিধা বা উপকাৰিতা আৰু কি কি অপকাৰিতা থাকিব পাৰে ইত্যাদি সকলোবোৰ তথ্য মই আপোনালোকৰ আগত আগবঢ়াম। গতিকে চাই থাকিব বিশ্ব এনসাইক্লোপিডিয়া চেনেল আৰু এই চেনেলটো যাতে আপোনালোকে সাবস্ক্ৰাইব কৰে, লগতে সাবস্ক্ৰাইব বুটানৰ ওচৰতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। পিৰিয়ডছৰ সময়ত ছোৱালীবিলাকে চেনিটাৰী নেপকিন সকলোৱে ব্যৱহাৰ কৰে, কিন্তু বহুত ছোৱালীয়ে হয়তো এইটো কথা নাজানে যে মাহেকীয়াৰ সময়ত তেওঁলোকে টেম্পনো ব্যৱহাৰ কৰিব পাৰে। এই টেম্পন এটা কেপচুল আকৃতিৰ হয় আৰু ইয়াক জনিৰ ভিতৰত ঠেলি দি সুমুৱাই ৰখা হয়। এই টেম্পন জনিৰ ভিতৰত সুবিধাজনকভাৱে ফিটিং হয় আৰু মাহেকীয়াৰ ৰক্তখিনি ই শুহি লয়। এতিয়া প্ৰথম কথাটো হৈছে এই টেম্পন কেনেকৈ লগোৱা হয়, অৰ্থাৎ ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয়। প্ৰথমে চাবোনেৰে আপোনাৰ হাতখন ভালদৰে ধুই ল'ব লাগিব। তাৰ পিছত চাফা টাৱেল এখন লৈ আপোনাৰ হাতখন ভালদৰে মুচি ল'ব আৰু তাৰ পিছত পেকেটৰ পৰা টেম্পনটো ভালদৰে উলিয়াই ল'ব লাগিব। যদি আপোনাৰ হাতৰ পৰা টেম্পনটো মাটিত পৰি যায় তেন্তে সেই টেম্পন আৰু ব্যৱহাৰ নকৰিব। তাৰ পিছত আপুনি থিয় হৈ বা বহি লৈ আপোনাৰ যিটো সুবিধাজনক হয় সেই পজিশ্যনত আপুনি টেম্পনৰ সেইটো অংশত ধৰিব, যিটো অংশত এডাল লেজ বা সূতা ওলাই আছে সেইটো অংশত ধৰি আপোনাৰ জনিৰ ভিতৰত লাহেকে সুমুৱাই দিব। কিন্তু এটা কথা লক্ষ্য ৰাখিব যে টেম্পনৰ লেজডাল বা সূতাডাল বাহিৰৰ পিনে ওলাই থাকিব। আপুনি এটা আঙুলিৰে টেম্পনটো ঠেলি ঠেলি সম্পূৰ্ণকৈ জনিৰ ভিতৰত সুমুৱাই দিব আৰু তাৰ পিছত আপুনি চাবোনেৰে হাতখন ভালদৰে ধুই ল'ব। পিছত যেতিয়া আপুনি টেম্পনটো বাহিৰত উলিয়াই আনিব লগা হয় তেতিয়া লাহেকে সূতাডাল টানি টানি আপুনি বাহিৰত উলিয়াই আনিব পাৰিব। যদি আপুনি এইটো লগাবলৈ অসুবিধা অনুভৱ কৰে তেন্তে নিৰাশ হ'ব নালাগে। আপুনি ভাল ডক্তৰ এজনৰ ওচৰত গৈ সেইটোৰ বিষয়ে সুধি ল'ব পাৰে, কাৰণ এনেকুৱাও হ'ব পাৰে যে আপোনাৰ জনিৰ ছিদ্ৰটো অতি সৰু আৰু টেম্পনটো ঠিকমতে কাম নকৰে বা বেয়া টেম্পন হ'ব পাৰে। সাধাৰণতে কিন্তু এনেকুৱা সমস্যা বহুত কম দেখিবলৈ পোৱা যায়। এতিয়া মুখ্য কথাটো হৈছে টেম্পনটো কেনেকৈ বাহিৰত উলিয়াই অনা হয়। টেম্পনটো বাহিৰত উলিয়াবলৈ ইমান কঠিন কাম নহয়। আপুনি যিটো পজিশ্যনত টেম্পনটো ভিতৰলৈ সোমাইছিল সেইটো পজিশ্যনতে টেম্পনত থকা সূতাডাল লাহে লাহে টানি বাহিৰত উলিয়াই আনিব লাগিব। যদি কেনেবাকৈ সেই সূতাডাল ছিঙি যায় তেন্তে বহা পজিশ্যনত আপুনি আঙুলিৰ সহায়ত সেইটো উলিয়াবলৈ সক্ষম হ'ব পাৰিব। এতিয়া এটা প্ৰশ্ন আহে যে টেম্পনটো জনিৰ গভীৰতাত সোমোৱাৰ ভয় থাকে নেকি? নাথাকে, কাৰণ গৰ্ভাশয়ৰ প্ৰৱেশ দুৱাৰৰ আকাৰ অতি সৰু। এনেকুৱা কোনো ভয় নাই যে টেম্পন গৰ্ভাশয়ৰ ভিতৰত যাব। টেম্পনটো কিমান বাৰ বা কিমান সময়লৈকে ব্যৱহাৰ কৰিব পাৰি, টেম্পনটো কেতিয়া সলনি কৰিব লাগিব সেইটো আপোনাৰ ব্লিডিঙৰ লগত কথা। যদি আপোনাৰ ব্লিডিং বেছি হয় তেন্তে এইটো সোনকালে সলনি কৰিব লাগিব। যদি ব্লিডিং কম হয় তেন্তে 4 পৰা 8 ঘণ্টালৈকে এইটো ৰাখিব পাৰিব। এতিয়া কথা আহে যে টেম্পনটো কেতিয়া সলনি কৰিব লাগিব সেইটো আমি কেনেকৈ গম পাম। যদি সূতাডাল টানাৰ পিছত অতি সহজে টেম্পনটো বাহিৰত ওলাই আহিব ধৰে তেন্তে আপুনি সেইটো আৰু অলপ সময় ৰাখিব পাৰিব। আৰু এটা কথা আহে যে সম্পূৰ্ণ ৰাতিটো টেম্পনটো লগাব পাৰে নেকি? নোৱাৰে। টেম্পন 8 ঘণ্টাতকৈ অধিক সময় লগাব নোৱাৰে। ৰাতিৰ সময়ত আপুনি চেনিটাৰী নেপকিনে ব্যৱহাৰ কৰিব। টেম্পনটো ক'ত পেলাব লাগিব? টেম্পনটো চেনিটাৰী নেপকিনৰ দৰে আপুনি টয়লেটত নেপেলাব। ইয়াৰ ফলত টয়লেটৰ পাইপডাল জাম লগাৰ আশংকা থাকে। এইটো কৰবাত দূৰৈত গৈ পেলাই দিব। এতিয়া আপোনাৰ মনত হয়তো প্ৰশ্ন আহিব পাৰে যে এইটো লগাই টয়লেট কৰিব পাৰে নে? নিশ্চয় পাৰে। এইটো চেনিটাৰী নেপকিনতকৈ বহু সুবিধাজনক। টেম্পনৰ এডভান্টেজসমূহ এনেধৰণৰ। 1 নম্বৰ, এইটো আকাৰত সৰু আৰু ইয়াৰ ওজনো কম। এইটো সহজতে যিকোনো ঠাইত লৈ ফুৰিব পৰা যায় আৰু এইটো অতি সহজে বাথৰুমত গৈ লগাব পাৰি। 2 নম্বৰ, ইয়াৰ এইটো বিশেষত্ব আছে যে অতিৰিক্ত ৰক্ত যোৱাৰ পিছতো কোনো ইৰিটেশ্যন ফিল নহয়। 3 নম্বৰ, এইটো ব্যৱহাৰ কৰি আপুনি যিকোনো ঠাইত অহা যোৱা কৰিব পাৰিব, বিভিন্ন খেল ধেমালিও কৰিব পাৰিব, আনকি চুইমিং পুলতো আপুনি সাঁতুৰিব পাৰিব। আৰু 4 নম্বৰ, এইটো ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ পৰিৱেশ ঠিকে থাকে, অৰ্থাৎ দুৰ্গন্ধৰ কোনো আশংকা নাথাকে। এতিয়া শেষত এইটোৰ ডিসএডভান্টেজ বা সাইড এফেক্টৰ বিষয়ে আমি জানোৱা হওক। 1 নম্বৰ, বহুবাৰ এইটো দেখিবলৈ পোৱা যায় যে বহু মহিলাই এইটো ব্যৱহাৰ কৰাৰ পিছত এইটো চেঞ্জ কৰিবলৈ পাহৰি যায়। ইয়াৰ ফলত ইনফেকশ্যন হোৱাৰ আশংকা বাঢ়ি যায়। 2 নম্বৰ, কেতিয়াবা ইয়াৰ ব্যৱহাৰৰ ফলত টক্সিক শ্বক চিনড্ৰম নিচিনা বেমাৰ হোৱা দেখা যায়। 3 নম্বৰ, সাধাৰণতে সৰু আকৃতিৰ টেম্পন ব্যৱহাৰৰ বাবে উপযোগী, কিন্তু বহু মহিলাই ডাঙৰ আকৃতিৰ টেম্পন ব্যৱহাৰ কৰে, যিটো উচিত নহয়। ডাঙৰ আকৃতিৰ টেম্পন তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া আপোনাৰ ব্লিডিং অধিক হয়। 4 নম্বৰ, এইটোৰ ব্যৱহাৰৰ জ্ঞান যদি আপোনাৰ আগে পিছে নাথাকে তেন্তে আপোনাৰ জনিত বিষ অনুভৱ হ'ব পাৰে। গতিকে এইটো ব্যৱহাৰ কৰিবলৈ যদি আপুনি অসুবিধা অনুভৱ কৰে তেন্তে এজন ভাল ডক্তৰৰ আপুনি পৰামৰ্শ লোৱা উচিত। এতিয়া কথা হল যে টেম্পন ক'ত
পোৱা যায়। টেম্পন সকলো ধৰণৰ মেডিকেল ষ্টৰত আপুনি পাব। এইটোৰ দাম 80 টকাৰ পৰা 500 টকাৰ পৰ্যন্ত থাকে। গতিকে বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় কিবা এটা উপকৃত হৈছে। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ বন্ধু বান্ধৱী।